বন্ধুসকল, এই কথাটো ভালদৰে শুনি বুজি লোৱা। তুমি যদি এনেকুৱা এজন ব্যক্তি বনি গলা যি ৰাতিপুৱা শুই উঠিয়ে ফোন লৈ ব্যস্ত হৈ যায়, 2-3 ঘণ্টা ফোন চোৱাৰ পিছত যেতিয়া ভোক লাগে তেতিয়া কিবা খাই লোৱা, আকৌ খাই উঠি যেতিয়া লেজি ফিল হয় তেতিয়া আকৌ ফোন লৈ ব্যস্ত। ফোনটোত ৰিল স্ক্ৰল কৰি থাকোঁতে যেতিয়া কোনোবাই শৰীৰ ওলোৱা ৰিলছ বনায়, তুমি সেয়া দেখি নিজে নিজক কণ্ট্ৰল কৰিব নোৱাৰা আৰু গোটেই দিনটো বৰবাদ কৰি লোৱা। শুনা, মোৰ কথাটো শুনা, মই ইয়াত ভিডিঅ' বনাবলৈ অহা নাই অকল। মই নিজে এজন 19 বছৰীয়া ল'ৰা আৰু যি প্ৰতিদিনে এইবোৰ সমস্যা পাৰ কৰি আহিছোঁ। কিন্তু ভাল কথাটো এইটো যে মই সকলো প্ৰব্লেমৰ সলিউশ্যন পাই গ'লোঁ। সেইকাৰণে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ 99% প্ৰব্লেমৰ সলিউশ্যন এই ভিডিঅ'টোত সোমাই আছে। যেতিয়া তুমি ফোনটো স্ক্ৰল কৰি থাকোঁতে হঠাতে ৰৈ যোৱা আৰু অনুভৱ হয় যে তুমি টাইম ৱেষ্ট কৰি আছা। ঠিক এনেকুৱা ধৰণে তুমি ইনষ্টাগ্ৰামত ছোৱালী এজনী দেখি নিজে নিজক কণ্ট্ৰল কৰিব নোৱাৰা আৰু মাষ্টাৰবেশ্যন কৰি লোৱা। মাষ্টাৰবেশ্যন কৰাৰ পিছত আমাৰ দুখ হয় যে মই কিবা ভুল কাম এটা কৰি আছোঁ। ঠিক এনেকুৱা ধৰণে আপুনি আপোনাৰ কামবোৰ নকৰি আপোনাৰ কামবোৰৰ পৰা পলায়ন কৰি থাকে। দিনৰ শেষত যেতিয়া কামবোৰ শেষ নহয় তেতিয়া আকৌ দুখ অনুভৱ হয় আৰু মনলৈ প্ৰশ্ন আহে যে আজিৰ দিনটো আকৌ বৰবাদ কৰি দিলোঁ। এই তিনিওটা কামৰ এটা বস্তু কমন যে আমাৰ দুখ অনুভৱ হয়। যেতিয়া আমাৰ দুখ হয় তেতিয়া আমাক সুখৰ প্ৰয়োজন আৰু আমি এনেকুৱা এটা কাম কৰোঁ যিটো দ্বাৰা আমি সুখ অনুভৱ কৰিব পাৰোঁ। মই যিটো কথা এতিয়া তোমাক ক'লোঁ, মই নাজানো তুমি কিমান ধৰিব পাৰিছা। সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ, যেতিয়া আপোনাৰ দুখ ফিল হয় তেতিয়া আপোনাৰ অনুভৱ হয় যে মোৰ জীৱনত দুখ সেইকাৰণে আহিছে যে মোৰ জীৱনত সুখ নাই। সেইকাৰণে আপুনি এনেকুৱা কাম কৰিব আৰম্ভ কৰি দিয়ে যিটোৰ দ্বাৰা আপুনি সুখ অনুভৱ কৰিব পাৰে। কিন্তু সত্য এইটো হয়, আপুনি দুখটো নওঁতাই আপুনি সুখ বিচাৰিলে। যেতিয়া সুখৰ পৰিমাণ কমি যায় তেতিয়া আকৌ দুখ আহিবলৈ আৰম্ভ কৰি দিয়ে, কিয়নো আপুনি দুখৰ ওপৰত এখন সুখৰ চামৰা পিন্ধাইছিল। এইটো বহুত ইম্পৰ্টেণ্ট কথা। আপুনি যেতিয়া মাষ্টাৰবেশ্যন কৰে আপোনাৰ হয় কৰিবলৈ একো নাথাকে, আপুনি এনেই খালী থাকে, নহ'লে আপুনি ভিতৰৰ পৰা দুখী হৈ থাকে। যিটো সময়ত আপুনি দুখী হৈ থাকে সেইটো সময়ত আপোনাৰ শৰীৰে আপোনাক ডমিনেণ্ট কৰি লয়। তৎক্ষণাত আপোনাৰ বেলেগ বেলেগ থট আপোনাৰ মনলৈ আহে আৰু আপোনাৰ এনেকুৱা লাগে এইটো কাম কৰাৰ পিছত সকলো দুখ আঁতৰি যাব। কিন্তু এনেকুৱা নহয়, এইটো কাম কৰাৰ পিছত আকৌ দুখ আহি যায়। সেইকাৰণে আমি এই কথাটো এনেকৈ ক'ব পাৰোঁ যে আপুনি আপোনাৰ দুখটো নওঁতাই আপুনি সুখটো বিচাৰি ফুৰে, মানে আপুনি আপোনাৰ দুখটো মাতিবলৈ সুখৰ সহায় লৈ আছে।